আজি আমাৰ দলত বহুত ভাল ভাল নেতাসকলে যুৱ নেতাসকলে যোগদান কৰিবলৈ আহিছে, যিসকলে নিজৰ নিজৰ জাতি গঢ়িব বিচাৰে আৰু বিটিআৰ অঞ্চল গঢ়িব বিচাৰে। মই সকলোকে আদৰণি জনাইছোঁ। আৰু আজিৰ পিছত এই নিচিমা অঞ্চলত আজি আমি 2-3টা ৰাস্তা ইৰিগেশ্যনৰ প্ৰজেক্ট আজি উদ্বোধন কৰিলোঁ, আৰু কেইদিনমান পিছত আহি আৰু বহুতখিনি ৰাস্তা আমি উদ্বোধন কৰিম, দলং উদ্বোধন কৰিম। এই অঞ্চলত যাতে সকলো উন্নতিৰ পথেৰে আগবাঢ়ি যাব পাৰোঁ, ইয়াৰ কাৰণে এটা ব্যৱস্থা কৰিম। কিন্তু যি BPF-এ যোৱা সময়ত আপোনালোকক ঠগালে, আপোনালোকক ভয় খুৱালে, আপোনালোকক মিছা কথা ক'লে আৰু আজিও মিছা কথা ক'ব বিচাৰে, এই BPF-ক চিৰদিনৰ কাৰণে বিদায় দিবলৈ সময় হ'ল। আৰু BPF বেছি দিন নাথাকে। তেখেতসকলে দেখাই আছে, নিজৰ মানুহকে জইনিং কৰাই কৰাই দেখাই থাকে যে আমাৰ দল শক্তিশালী হ'ল। কিন্তু আজি ইয়াত হিচাপ দিছে, ইয়াত আমাৰ 1749 জন মানুহ আজি আমাৰ দলত যোগদান কৰিব। 1749 জন। ইয়াৰ মেক্সিমামে BPF-ৰ পৰা অহা। সিদিনা ফকিৰাগ্ৰামত কৰিলে, তাৰপিছত জমদুৱাৰত কৰিলে, আজি ইয়াত কৰিলে, ওদালগুৰিত কৰিব, সিদিনা তামোলপুৰত কৰিলে। 40টা সমষ্টিত, প্ৰত্যেকটা সমষ্টিতে 1500, 2500, 3000 মানুহ ফাৰ্ষ্ট ফেজত জইন কৰিবলৈ চবে ৰেডি হৈ আছে। এই ফাৰ্ষ্ট ফেজ এদিন জইন কৰাৰ পিছত অহা জানুৱাৰী মাহত আকৌ ছেকেণ্ড ফেজ জইনিং হ'ব। এই ছেকেণ্ড ফেজ জইনিং হোৱাৰ লগে লগে BPF-ৰ দোকান আৰু পুৰা বন্ধ হৈ যাব বড়োলেণ্ড অঞ্চলত। লোকসভালৈকে BPF আৰু ইয়াত শক্তিশালী হৈ নাথাকে। এনেই দুটামান ডেকা ল'ৰাক লৈ পেলাই কাৰ ৰেলী কৰি দেখাইছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই। এতিয়া শনিবাৰে দেওবাৰে আমাৰ সেই মানে বাথুখেৰাইৰ ওচৰৰ ৰাইজে অতিষ্ঠ হৈ গৈছে। চবেই আমাক মেমৰেণ্ডাম দিছে বন্ধ কৰিব লাগে। ইমান ডাঙৰ নেতা এজন, সংগ্ৰামী এজন নেতা, তাতে ধাবা খুলি ৰেষ্টুৰেণ্ট খুলি ইমান ডাঙৰ ডাঙৰ মিউজিক বজাই শনিবাৰে আৰু দেওবাৰে ওচৰৰ মানুহবিলাক ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ নিদিয়ে। ছাত্ৰ ছাত্ৰীয়ে পঢ়িব লাগে, পৰীক্ষা আহি আছে, মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা। ওচৰৰ মানুহবিলাক শুব লাগে, দিনটো খেতি কৰে, কাম কৰে, গধূলি ভাগৰ লাগি আহে, শুব লাগে। তাত মিউজিক বজাই বজাই গোটেই ৰাতিটো শুবলৈ নিদিয়ে। এইটো লিডাৰৰ কাম নেকি? এইটো লিডাৰৰ চিন্তা নেকি? আজি যি চিন্তাবিলাক তেখেতসকলে লৈ আহিছে, ইয়াত সমাজ গঢ়িবলৈ নহয়, সমাজ ধ্বংস কৰাৰ কাৰণে কাম কৰি আছে। ইয়াৰ বাহিৰে একো নহয়। সেইকাৰণে ৰাইজ সজাগ হওক। তেনেকুৱা অপশক্তি, তেনেকুৱা সমাজৰ বিৰোধী কাম কৰা এই ৰাজনীতিক যি দলবিলাকক চিৰদিনৰ কাৰণে বিদায় দিব লাগিব, আৰু ভাল দল, ভাল নেতা, ভাল চিন্তাৰ মানুহক লৈ পেলাই সমাজ গঢ়াৰ কাৰণে আগবাঢ়ি যাব লাগিব।